জানমনি এৰি ঘৰে বৰি না 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 থাকিম গৈ অৰুণাচলত ঐ থাকিম গৈ অৰুণাচলত মোৰে বেজৰত ককাইতি যোৱা যদি গুচি নাহিবা ভতি কোনে নৰাখিছে অ হয়নে এতিয়া হেতুৱে হলগে নেকি নহলেনো কি হ'ব পুৱাই পুৱাই মাথাটো গৰম কৰি থাকিবি জলপানকেইটা লৈ আহিছো খাই লবি গৈছো ৰ বিয়া আগতে যদি ইমান মৰম বিয়া পাছতচোন সৰহকে হকে উপচি পৰিব ঐ উল্টা পুল্টা কথা কৈ নাথাকিবি আকৌ যি আনিছো চব পেলাই দিম নহলে দে ইছৰাম আইও চেনিবা ইমান গৰম নে চাহকাপ চাহখিনি এতিয়া মই ঠাণ্ডা পানী ঢালি চেঁচা কৰি আনিলেহে হ'ব তোৰ লগত লাগি থকা আজি প্ৰায় 10 বছৰ মানে হ'ল ক্লাছ 6 পৰা তোৰ লগত লাগি আছো প্ৰায় 10 বছৰ মানে হ'ল তই যি একে এলা অভঙে হৈ আছ তোকনো কোনে লাগি থাকিব কৈছে হা যাচোন যা একদম মোৰ পিছে পিছে নাহিবি এই ছোৱালী কেলা বেছি কম নেদেখাবি আকৌ যিদিনাখন উঠাই দিম খাবি ভাত কি হ'ল কি কৰিবি কি কৰিবি উঠাই দিম চাওঁ ইয়াক আজি ৰখিবি নে তই ঐ নেমাৰি তোক ৰ'বলৈ কৈছো নে নাই মই ৰখচোন আৰে কি হ'ল ভাগৰ লাগিলে নেকি কি আৰে ইয়াৰ মানে ৰ'দ কাটিছে তোক আজি মই ফুটাই আনি ৰৈ দিছো আৰে ঐ মুন শ্যাম তো মানে কি কৰিবলৈ চাহিছে ঐ মূৰ্খ তই বাৰু এলে কেলে আহিলি হা তই সঁচাকে মানে একদম পাগল হৈ গৈছ আৰু দেই জানো দে প্ৰেমতো যে পগলা হৈছ ভালকে জানো হ'ব তই এতিয়া যাচোন যা আবেলি কথা পাতিম যা ৰাতি কিন্তু মনত পৰিলে মই আকৌ গুচি আহিব পাৰোঁ মানে তোৰ সপোনত আকৌ যাচোন যা এনেই গৰম পৰিছে গৰমত মাথাটো গৰম কৰি নাথাক যাওঁগে হ'ব দে যাওঁগে মনো তই মোক সঁচাকৈ ভাল নাপাওঁ চাওঁ মোৰ চকুত থৈ পিনে কচোন তই নেপাওঁ তেতিয়াহ'লে ইমান দিন এইবোৰ কি আছিল তই কিয় বেলেগৰ লগত দেখিব পৰা নাছিলি মোক মই যদি তোক বাৰী শিলিখাটো আনি প্ৰথমে নিদিওঁ হ'লে তই কিয় খং কৰিছিলি আৰু আচলতে তই মুখে দুটা শব্দ নক'লেও তোৰ আচাৰ ব্যৱহাৰতে বুজিব পাৰি আৰু তই মোক বেলেগকৈ বুজাব নালাগে তোক মই বুজিবলৈ বাকী নাই চাওনো মানুহৰ কিছুমান আচৰণ ভাল লগা হ'ব পাৰে কিন্তু সেইবোৰ ভাল পোৱা নহয়
অনু তোক মোৰ ওপৰত দিছোঁ সঁচাকৈ ভাল নাপাওঁ ক'ব লাগিব তই আজি কিয় মোৰ প্ৰতি থকা ভাল পোৱাবোৰ দিব বিচৰা নাই মনো কিয় অনু তোক মই ভাল নেপাওঁ আগতেও পোৱা নাছিলোঁ আৰু এতিয়াও নেপাওঁ অনু শুনচোন অনু তই ভুল বুজিছ মোক অনু এদিন বুজিবি কি হ'ল কিয় এনেকুৱা কৰি আছ কিয় আহিছ ইয়ালৈ Yeah. কোনোবা আহিছে নি বাৰু মনো অনু তই আহিছ তই কেলে কান্দিছ তই মোৰ লগত কিয় এনেকুৱা কৰিলি হা হা কিয় কিয় কি হৈছে অনু তই এইবোৰ কি কৈ আছ আজিও তই মোক প্ৰশ্ন কৰিছ হা হা ভালপোৱা থাকিলে খং অভিমানবোৰ থাকিবই মই চাগে তোক অলপ বেছিয়ে খং অভিমানবোৰ কৰিলোঁ তই জানানে তোৰ কথা ভাবি মই এদিন মৰিবলৈ গৈছিলোঁ কিন্তু মোৰ মনে নোৱাৰিলে যাব মোৰ সাহস নহ'ল কিন্তু তই এনেকুৱা কিয় কৰিলি মই আৰু তোক কেতিয়াও দেখি নাপাওঁ মই যে ৰঙা ৰংটো ভাল পাইছিলোঁ এতিয়া আৰু মই ৰঙা ৰংটো বাচিব নোৱাৰোঁ মোৰ বাবে এতিয়া আন্ধাৰেই প্ৰিয় তই মোক কিয় তেনেকৈ এৰি আহিছিলি হা তই কি আগতে গম পাইছিলি তোৰ এনেকুৱা হ'ব বুলি পাইছিলোঁ মই ক্লাছ 8-9তে গম পাইছিলোঁ মোৰ যে এই বেমাৰটো এদিন এনেকুৱা এটা পৰ্যায় পাব কিন্তু তই কষ্ট পাবি বুলি তোৰ পৰা মই লুকুৱাই ৰাখিছিলোঁ আৰু তোৰ প্ৰতি থকা ভাল পোৱাবোৰ বুকুৰ মাজতে সাঁচি ৰাখি মই আঁতৰি আহিছিলোঁ এনেকৈ আৰু তই অকলে থাকিব নোৱাৰ ব'ল তোক মই আজিয়ে লৈ যাম নিজৰ কৰি ব'ল পাগল হৈছ হা এনেকৈ অন্ধ ছোৱালী এজনীক বিয়া পাতিলে সমাজে কি ক'ব তই আজি ক'লি আৰু এইবোৰ কথা কেতিয়াও নকবি আৰু তই এতিয়া যা
যা মোৰ ওচৰৰ মনো, পৰা তই মোক আৰু একো নকবি বল আৰু তই মোক একো নকবি তই কেৱল মোৰ হয় মোৰ